ৰাজ্য চৰকাৰে শ্যামকানু মহন্তৰ যিবিলাক উৎসৱ সেই উৎসৱ নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালী তাক নিষিদ্ধ কৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী এটা সামান্য মাত্ৰ শ্যামকানু মহন্তৰ ব্যৱসায়ৰ উৎসহে। তাতকৈ ডাঙৰ ব্যৱসায়টো হ'ল যে তেওঁৰ অসম যিটো লোকসেৱা PWD কি ক'ব বিজেন্দ্ৰ বাইদেউ, অসম লোক নিৰ্মাণ বিভাগ, অসম লোক নিৰ্মাণ বিভাগত তেওঁ যিটো কনচালটেঞ্চি আছে PMJSY তাত শ কোটি টকাৰ কাম কৰে। গতিকে সেই যিবিলাক কনচালটেঞ্চি সেইবিলাক নিষিদ্ধ কৰিছে নাই, কাৰণ তেওঁ যিটো কৰিলে, তেওঁ আমাৰ ৰাজ্যখনক যি ক্ষতি কৰিলে সেই ক্ষতি আৰু কোনো কাৰণতে আমি ঘূৰাই নাপাওঁ। কাৰণ জুবিন গাৰ্গৰ দৰে শিল্পী কেতিয়াও আৰু অসমত ৰিপ্লেচমেণ্ট নহয়, কাৰণ তেওঁ আটাইতকৈ ক্ষতি কৰা মানুহজনেই হৈছে শ্যামকানু মহন্ত। গতিকে শ্যামকানু মহন্তৰ সকলো ধৰণৰ ব্যৱসায় কেৱল মাত্ৰ তেওঁ আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেল বা তেওঁ আয়োজন কৰা ৰঙালী উৎসৱেই নহয়, তেওঁৰ সকলো ধৰণৰ ব্যৱসায় অসমত নিষিদ্ধ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ।